হেল্ল' দোস্ত, কি খবৰ আপোনালোকৰ? সকলোৰে ভালনে? আশা কৰোঁ সকলোৰে ভাল। আৰু যিসকলে বেয়া চলি আছে সেইখিনিও ভাল হ'ব। আৰু আজি যিহেতু ভোগালী বিহু, ভোগালী বিহু এই শুভ দিনত মই আপোনালোক সকলোকে ভোগালী বিহু শুভেচ্ছা আৰু ওলগ জনাইছোঁ। তো তাৰ লগে লগে আজি যিহেতু ৰাতি উৰুকা, এই উৰুকা লৈ পেলাই আজি মই আহিলোঁ উজান বজাৰ, বৰপেটা উজান বজাৰৰ ঘাটলৈ। আৰু উজান বজাৰ ঘাটতনো কেনেকৈ কি মাছ ওলাইছে আৰু কি কি বস্তু ওলাইছে সেইখিনি দেখুৱাবৰ কাৰণে। তো আহকচোন চাওঁ। এইটো পোৱালি কিমান ওজন আছে? 13.5 কেজি হ'ব। এইটো বৰালি মাছ। ইয়াৰ ওজন কৈছে আপোনাৰ 13.5 কিলো, 15 কিলো চালচুলি কৈছে। বহুত ডাঙৰ বৰালি। কিমান কেজি আপুনি? আপোনাৰ দামটো কওক, আপুনি কিমান পাৰে? মাছ বহুত ডাঙৰ আৰি কৈছে 17 কিলো বুলি কৈছে। বহুত ডাঙৰ আৰি মাছ। মই অকল দাঙিব পৰা নাই, মই অকল দাঙিব পৰা নাই। তথাপি কেৱল চেষ্টা কৰিছোঁ দাঙি পেলাই দেখুৱাবৰ কাৰণে আপোনালোকক। কিন্তু আৰি মাছৰ পৰা একদম ডাঙৰ ডাঙৰ আৰি মাছ মানে ধুনীয়াকৈ এটা শাৰী পাতি। কিমান কেজি? 900 টকা ধৰি। এই আৰি ডাঙৰকৈ ভকুৱা। আধা কেজি 350 কবি 1 পাউণ্ড 200 টকা কৰি। হাঁহ কিনা হাঁহ আৰু হাঁহ বিভিন্ন ধৰণৰ হাঁহ আনিছে। হাঁহখিনি মই আপোনাক দেখাইছোঁ। এইবিলাক কিমানকৈ আছে দাম? 1800 টকা। এইটো কিনা হাঁহত 1800 টকা। কাঠনো কেনেকৈ দাম লৈছে না? কাঠনো কৈছে 60 টকা কিলো। কাঠআলু, হাঁহ, মাটিমাহ এইবিলাক খাব পৰা ব্যৱস্থা হৈছে ইয়াতে। মুখা কৰি আছে হা। আজিলৈ মোৰ ভোগালী বিহুৰ এই উৰুকাৰ এই ভিডিঅ'টি মই ইমানটা সামৰিছোঁ। আজি মোৰ ভিডিঅ'টো চাই কেনে পালে মোক জনাব, আৰু কোনেনো ক'ৰ পৰা চাই আছে সেইটোও জনাব। পুনৰ সকলোলৈকে মাঘৰ বিহুৰ ওলগ আৰু শুভেচ্ছা জনাই আজিলৈ আহোঁ। বাই বাই, টাটা।